ৰাষ্ট্ৰীয় পোষণ মাহৰ আৰু ইয়াতে শ্ব'কেছ কৰা হৈছে বিভিন্ন ট্ৰেডিশ্যনেল ৰেচিপিজ ট্ৰাইবেল ৰেচিপিজ আৰু আমাৰ ট্ৰাইবেল কালচাৰ শ্ব'কেছ কৰা হৈছে আৰু যথেষ্ট এনথুজিয়াজম দি যথেষ্ট মৰমেৰে আমাৰ যিসকল ছুপাৰভাইজাৰ্ছ আছে যিসকল ICDSৰ ষ্টাফ আছে অংগনৱাড়ী ৱৰ্কাৰ্ছ আছে আটাইখিনি ইয়াতে আহিছে তাৰে আৰু যথেষ্টখিনি এনথুজিয়াজম দি আজি পোষণ মাহৰ ক্লজিংটো কৰা হৈছে আৰু ইতিমধ্যে কোকৰাঝাৰ জিলাই মেক্সিমাম নাম্বাৰ অফ SAM চিলড্ৰেন ৰেফাৰ্ডৰ কাৰণে ষ্টেট লেভেল এৱাৰ্ডো পাইছে আৰু বিভিন্ন এৰিয়াত আমি তেখেতসকলক ফেলিচিটেট কৰিছোঁ এটা হৈছে SAM চিলড্ৰেন ৰেফাৰ্ড আৰু ধৰক কোনখিনি এৰিয়াত মেল নাৰিছমেণ্টটো কমিছে ক'ত ক'ত আপোনাৰ এটেণ্ডেঞ্চ মানে মনিটৰিংটো বেটাৰ হৈছে এনেধৰণৰ বহুকেইটা পেৰামিটাৰ্ছ চেক কৰা হৈছে আৰু আগলৈও কৰি থকা হ'ব এণ্ড পোষণ মাহতে নহয় সমগ্ৰ বছৰটোৱে এইবোৰ এৰিয়াজত আমাৰ কোকৰাঝাৰ জিলাত ফ'কাছটো ৰখা হ'ব যেহেতু মানে ডিউৰিং মানে সেই টাইমটোত মোৰ দুৰ্ভাগ্য মই তেওঁলোকক 1 তাৰিখৰ ইনগ্ৰেশ্যনৰ পিছত মোৰ মানে ক'ভিড হৈ গ'ল ক'ভিড হৈ যায় মই 20 তাৰিখলৈ বিচনাত থাকোঁ জানেতো ক'ভিড হ'লে কি হয় তাৰপিছত 21 তাৰিখৰ পৰা মই নিজে আৰু আগবাঢ়ি আহিছোঁ যিমানখিনি পাৰোঁ দুৰ্বল দেহাৰেও সৈতে তেওঁলোকক সহায় কৰি দিছোঁ কিন্তু একচুৱেলি মই প্ৰাউড ফিল কৰিছোঁ কাৰণ আমাৰ ফিল্ড ফাংচনাৰী যিখিনি আছে তেওঁলোকে যিমানখিনি কষ্ট কৰিছে তাৰ বিনিময়ত আমি প্ৰাইজ পাবলৈ সক্ষম হৈছোঁ আৰু আমাৰ গ্ৰোথ মনিটৰিং হওক মানে এই NRCত যিবিলাক SAM চিলড্ৰেন আছে NRCত পঠোৱা সেইবিলাকত আমাৰ এটা নতুন জনজাগৰণৰ সৃষ্টি হৈছে আৰু মানুহৰ মাজত যে বাচ্চাক যে খুৱাব লাগে বাচ্চাক যে নিউট্ৰিছ ফুড দিব লাগে সেইবিলাকৰ ক্ষেত্ৰত মানুহৰ মাজত এটা বহুত মানে ভাল প্ৰচাৰ এটা হৈছে এতিয়া আমি আগতে এনেকুৱা কথা ক'ব গ'লে আমি ৰাইজৰ মাজত আমি এটা হেৰি নাপাইছিলোঁ সঁহাৰি নাপাইছিলোঁ কিন্তু এতিয়া যদি যাওঁ আমি কিবা এখন মিটিং এনেকুৱা হৈছে এক ঠাইত মিটিং গ'লে আৰু এক ওচৰৰ গাঁওখনৰ আমাৰ তাতে এখন মিটিং কৰিব লাগে গতিকে খুবেই ভাল লাগিছে মানে এই আমাৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয় যিটো আঁচনি লৈছে সেই আঁচনিৰ দ্বাৰাই আমি মানুহৰ মাজত একদম মানুহৰ ভিতৰত সোমাই যাব পাৰিছোঁ এতিয়া সকলো শ্ৰেণীৰ মানুহে আমাক সহায় সহযোগ কৰিছে তাৰে মাজত 2-1 শ্ৰেণী থাকিলেও কিন্তু তেওঁলোকে ওলাই আহি আছে এতিয়া NRCত যিটো হাৰত আমি ল'ৰা মানে শিশু দি আছোঁ আমি মানে আপোনালোকে NRC গ'লে দেখিব যে এতিয়া মানে আমাৰ বহুত ডেভেলপ হৈ আছে আমাৰ মানে ল'ৰা ছোৱালীবিলাক ডেভেলপ হৈ ঘৰলৈ গৈ আছে সেইখিনি মানে 100% নহ'লে এনেইতো আমাৰ ট্ৰাইবেল মানুহখিনিৰ তাত পুষ্টিকৰ খাদ্যৰ অভাৱ নাই আৰু তেওঁলোকে খায়ো আৰু মানে কিন্তু কিছুমান শ্ৰেণীৰ মানুহৰ মানে হেৰি হৈছে আজিকালি আৰ্টিফিচিয়েল ফুডৰ ওপৰত বেছি ইণ্টাৰেষ্ট আজি মই ধনী গৰীব শ্ৰেণী মই বিভাজন নকৰোঁ এইটো সকলো শ্ৰেণীৰ মানুহৰ ক্ষেত্ৰতে এনেকুৱা হৈছে যে বাচ্চাটোৱে যদি কান্দি আছে তাৰ হাতত যদি চিপছ 1 পেকেট দিয়ে কান্দনটো বন্ধ